Hello everyone, welcome back to another vlog. আৰু মই আপোনালোকক আজি এটা বস্তু মই দেখুৱাবৰ কাৰণে ভিডিঅ' বনাইছোঁ কাৰণ আমাৰ যে মই যে মাজতে কৈছিলোঁ আপোনালোকক আমাৰ নতুন মাটিৰ ওপৰত খেতি লগাইছিলোঁ আৰু নতুন এটা ঘৰ বনাইছোঁ সৰু চাই ঘৰ এটা আৰু সেই ঘৰটোৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ আৰু আজি মই এটা বস্তু সেই বস্তুটো আজি দেখুৱাই দিওঁ কি ছিঙিবৰ কাৰণে গৈ আছোঁ আচলতে এখন চাং দেখুৱাইছিলোঁ আৰু এই চাংখনত কি লাগি আছে মই দেখুৱাই আছোঁ আপোনালোকক কতে লাগিছে চাংখনত আৰু আমাৰ নতুন মাটিৰ ওপৰত মই যে কৈছিলোঁ আপোনালোকক আকৌ আজি মই দেখুৱাম কি ছিঙিব আহিছোঁ মই কি ছিঙিবৰ কাৰণে তেনেকুৱা ছিঙিবৰ কাৰণে 2-3 বিধমান বস্তু আছে হা মই আপোনালোকক আজি দেখুৱাম আৰু কেনেকুৱা লাগে আপোনালোকে ক'ব দেই এয়া হৈছে জাহাদী কল লাগিছে তাৰপিছত আৰু এটা বস্তু মই দেখুৱাই আছোঁ ইফালে কি হয় জলকীয়া বেঙেনা মই দেখুৱাই আছোঁ কণ জলকীয়া অৱশ্যে ইয়াতে সৰু সৰু ঘৰ চিৰিকা চৰাই বহুত পৰে আৰু সিহঁতে খায় বেঙেনা ফুলিছেও আৰু লাগি আছে এইটো ক'লা বেঙেনা হয় ইফালেও আছে কেইটামান লাগি আছে এয়া তাৰপিছত এইডালে হৈছে উৰহী গছডাল চাংখনত এতিয়া লাগিছে এই গছজোপা গুৱাহাটী কাছাৰী ঘাটৰ পৰা এই গুটি আনি ৰুইছিলোঁ এতিয়া লাগিছে ঘৰৰ বস্তু প্ৰিয় সাৰ নিদিয়াকৈ গোবৰ দিয়া অনলি গোবৰ দিয়া ভাল হয় খাবৰ কাৰণেও ভাল আৰু আপোনালোকে ভাল পায়নে নাপায় বাৰু উৰহী খাই মই খাইছিলোঁ আগতে মোৰ বহুত প্ৰিয় আছিলে কুকুৰে কামোৰাৰ পিছত খোৱা নাছিলোঁ আকৌ এতিয়া মই খোৱা ষ্টাৰ্ট কৰিছোঁ এইজোপা জলকীয়া হয় আমাৰ ঘৰৰ আৰু মোৰ ফ্ৰেণ্ডে দিয়া নাৰিকল গছজোপা এইজোপা এনেকৈ কিবাকিবি এনেকৈ লগাইছোঁ তামোলৰ পুলি নাৰিকল তাৰপিছত এজোপা নাৰিকলৰ গছ এয়া আৰু এইজোপা হৈছে লেচু গছজোপা আৰু নাৰ্চাৰীৰ পৰা অনা এইজোপা আম হয় আম ফুলিব কেতিয়াবা এইটো ফুলিছে নে কি ফুলিছে চাগে দেই এইটো ফুলিছে চাগে হা ফুলিছে নিশ্চয় আপোনালোকৰ ভাল লাগে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিবাকিবি বস্তু মই ল'ব লগা আছে আকৌ লগ পাম নেক্সট ব্লগত দুসাঁজ খাবৰ কাৰণে ঘৰৰ হৈ গ'ল